বহুত দিনৰ মূৰত আহি গ'লোঁ অনলাইন। বহুত দিনৰ মূৰত ইউটিউবলৈ আহিছোঁ। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' একো বনোৱা নাই। মই 2022 21 ডিচেম্বৰতে কৈছিলোঁ পথাৰৰ সৰিয়হ ফুল চাবলৈ আহিম, ভিডিঅ' এটা বনাম আপোনালোকক দেখুৱাম বুলি। মই মানে বনাব পৰা নাই, কামত ব্যস্ত আছিলোঁ অলপ, সেইকাৰণে মই বনাব পৰা নাছিলোঁ। আজি মানে ওলাই আহিছোঁ ভিডিঅ' এটা বনাওঁ বুলি। এতিয়া আহি আছোঁ মই পথাৰলৈ। আৰু এটা আহি আছে লগত আগত গৈ আছোঁ, এইটো অভিত বুলি কয়, গৈ আছে। এতিয়া আহি আছোঁ মই ভিডিঅ' এটা বনাওঁ বুলি। ব'লক এতিয়া গৈ থাকোঁ। অভিতে মুতি আছে, সৰিয়হ ফুলৰ ওপৰত মুতি দিছে। চাই বোলে চাই দে আকৌ। অকল ফাইনেলি আমি আহি পাই গ'লোহি সৰিয়হ ফুল। এইফালে সৰিয়হ ফুলৰ ওচৰত পাই গ'লোহি আমি। এইফালে সবিতে পূৰা সৰিয়হ ফুলৰ ওপৰত ৰখি আছে। কেনে যাবি? হা, কেনে যাবি? এইফালে যাম গৈ। এইফালে যাবিনে? যাওঁ। গোটেই পেনে চেনে গোটেই সৰিয়হ ফুল লাগি এদাই হৈ থাকিব। এইফালে যাম। বন্ধুসকল এতিয়া পূৰা গৈ থাকোঁগৈ আমি। কিবা এটা কৈ দে আকৌ, কৈ দে আকৌ কিবা এটা। এতিয়া আমি সবিতে আহি আছোঁ সৰিয়হ ফুল চাবলৈ। কৈ দে আকৌ কিবা এটা। কেনেকুৱা লাগিছে সৰিয়হ ফুল চাবলৈ আহি? কিমান দিন হ'ল নাহা পথাৰলৈ? নাহা কিমান দিন হ'ল? চাই বহুত বাৰু ভালেই লাগিছে। পথাৰলৈ নাহা হ'ল বহুত দিন হৈ গ'ল, সৰিয়হ হিচাপত হৈ অহাই নাই। গৈ এতিয়া গৈ থাকোঁ। বন্ধুসকল আমি পূৰা সৰিয়হ ফুলৰ লগত পূৰা ফটো চটো মাৰি ল'লোঁ। এতিয়া আমি আগুৱাই গৈ থাকোঁ, আৰু আগলৈ যাম, একদম পূৰা যিমান পাৰোঁ দেখাম। তো এতিয়া চাওক এইফালে পূৰা সৰিয়হ ফুল কি ধুনীয়া ধুনীয়া ফুলি আছে। এইবিলাক একদম মানে ছিকিবই মন নাযায়। কি বঢ়িয়া বঢ়িয়া সৰিয়হ ফুল ফুলি আছে চাওক। তো এইফালে পূৰা আৰু দুটা মানে পূৰা ব্লগ বনাই আছে। ব্লগ এতিয়া আমি আগুৱাই গৈ থাকোঁ। মানে আমি আহি থাকোঁতে এইফালে আৰু তিনিটাক লগ পাই গ'লোঁ। এইফালে সবিত মোৰ লগত আহিছিলে, এইফালে ৰেব এটা কৈ দিয়ে আকৌ। এইফালে পূৰা ৰেব এতিয়া সৰিয়হ চৰিয়হ তহঁতৰ ইয়াত আছে নাই? এইখিনি তহঁতৰ? এইখিনি বোলে ৰেবৰটো সৰিয়হ চাওক কি ধুনীয়া ধুনীয়াকৈ ফুলি আছে। পূৰা এইফালে পূৰা এইখিনি দেখাই দিছোঁ। এইফালে ৰেব ভাগৰ সৰিয়হ এইখিনি। আৰু পোৱালি তই কি কৰি আছ? এইফালে পোৱালিও পাই গ'লহি। এইফালে সবিত। এতিয়া আমি আৰু অলপ আগলৈ যাম, তাৰপৰা নাযাওঁ আৰু হয় নাই? আৰু যাবি নাই আগলৈ? নাযাওঁ, ইয়াৰ পৰাই ঘূৰিবি। পূৰা এতিয়া আমি একদম সৰিয়হৰ মাজে মাজে আহি আছোঁ। এইফালে বেলিও ডুবু ডুবু আছে। পূৰা এইফালে সৰিয়হৰ মাজত পূৰা সৰিয়হ ভাঙি আছে। এইবিলাক চাওক পূৰা সৰিয়হ পূৰা ভাঙি গৈছে। আমি এনেকুৱাকৈ আহি আছোঁ ন। এইফালে পূৰা পোৱালীয়ে বেবাই বেবাই আহি আছে, পূৰা সৰিয়হ চৰিয়হ উঘালি দিছে। এইবিলাক কৰিব নাপায়। তো লোকে ইমান কষ্ট কৰি সৰিয়হ কৰিছে, আমি যদি উঘালি চুঘালি এইবিলাক ধ্বংস কৰি দিওঁ কেনেকুৱা লাগিব বাৰু? তুমি যে কেলা সৰিয়হ মাজে মাজে ৰাস্তা বনাই দিলা। সৰিয়হ মাজে মাজে মানে গৰু যোৱা পূৰা ৰাস্তাই আছে আৰু। গৰু যোৱা ৰাস্তা থকাৰ কাৰণে মানে আমিও পূৰা গৰুৰ মাজে মাজে নহয়, আমি সৰিয়হৰ মাজে মাজে পূৰা আহি গৈছোঁ। বোলে পূৰা পেন পূৰা একদম ৰং হৈ গৈছে। তো চাওক কি বঢ়িয়া বঢ়িয়া সৰিয়হ ফুলি আছে। এইবিলাক কি বঢ়িয়া বঢ়িয়া। কোনটো? পলা ভিডিঅ' বনাওঁতে স্পুনৰ গতি চাওক, স্পুন পূৰা ছিগি গ'ল। এতিয়া বন্ধুসকল পূৰা ছিগা স্পুন পাত হাতত লৈ পিনি গৈ আছোঁ। এইফালে সবিতে আৰু অলপ ফটো মাৰি বোলে আমি পূৰা ফটো চটো মাৰি কৰি গৈ আছোঁ আৰু। চাই থাকক আপোনালোকে ভিডিঅ'টো। কম দামী স্পুন 150 টকীয়া স্পুনটো কম দামী পাইছ। আৰু ইয়াতকৈ কেনেকুৱা স্পুন ল'ব লাগিব? হা, জিলিমিলি শাক। এইবিলাক চাওক বন্ধুসকল কি ধুনীয়া ধুনীয়া জিলমিল শাক পূৰা ইয়াত দম হৈ আছে। শাকে শাক। যদি আপোনালোকে শাক যদি খাব বিচাৰে মোক পূৰা কণ্টেক্ট কৰিব, মই পূৰা ঘৰত নি শাক দি থৈ আহিমগৈ। অকল ভিডিঅ'টো চাই যদি একদম পূৰা ভাল পাইছে আৰু তেনেহ'লে পূৰা ভিডিঅ'টো একদম লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি দিব। তাকে অনুৰোধ জনালোঁ আৰু বন্ধুসকল। এতিয়া বন্ধুসকল আমি অলপমান ফটো মাৰি ল'ম। ফটো মাৰি পিনি আকৌ ভিডিঅ' বনাই গৈ আছোঁ। ঘৰলৈ যাওঁগৈ। এতিয়া আমি ঘূৰি আহিছোঁ। ইহঁতে সেইফালে দুটা ঘৰলৈ গৈ আছে। আমি সবিতে মই এতিয়া আহি আছোঁ আৰু অলপমান ঘূৰি ফুকি আকৌ ঘৰলৈ যামগৈ। এতিয়া ছিগা স্পুন পাত লৈ আছোঁ আৰু। বন্ধুসকল চাওক কি ধুনীয়া ধুনীয়া এইবিলাক জিলমিল শাক ফুলি আছে। পূৰা এইবিলাক জিলমিল শাক একদম ভৰি আছে আৰু এইবিলাক পূৰা শাকে শাক হৈ আছে। তো কিমান চাব এইবিলাক শাকে শাক চাওক কিমান জিলমিল শাক। পূৰা খাওঁতাই নাই আৰু ইয়াত। ভিডিঅ' বনাই থকা দেখি পিনি পূৰা পাথৰ মাৰিছে চাওক। এইটো পাথৰ মাৰি আছে, পূৰা পাথৰ মাৰি আছে। মোৰ ওচৰত পাথৰ পেলাইছে বাৰু।
পাথৰ পেলাইছা বাৰু পদ্মতে একদম কিবা এটা দেখাই দিছে আৰু উঠি গৈছে এইয়া পদ্মতে কি দেখাই দিছে চাওক আকৌ এবাৰ হা নাইতো একো নাই দেখাব পাৰে ন বন্ধুসকল পুৰা মানে এতিয়া আমি সৰিয়হ ফুল চুল চাই কৰি আহি পিনি সৰিয়হ একদম এদাই হ'ব এডোখৰ পৰা এতিয়া আমি ঘৰৰ ওচৰত পাই গ'লোহি তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ল'ব বহুত ভাল লাগিব তেতিয়া আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক কিমান সাহস দিয়ে আমিহে জানো সেইটো বন্ধুসকল আৰু যিসকলে ইউটিউব চেনেল চলাই আছে সেইসকলে জানিব এটা ছাবস্ক্ৰাইবাৰে কিমান মনত মানে কিমান শান্তি দিয়ে তো বন্ধুসকল চাওক এতিয়া আমাৰ এইফালে এইডোখৰ পৰা সৰিয়হ নাইকিয়া হ'ব এতিয়া আৰু এতিয়া আমি এখন গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি ফুৰি আহিলোগৈ তো বন্ধুসকল এতিয়া ইয়াতে সীমা এইটো হবিত এইটোৱে সীমা ন ঘৰলৈ যামগৈ এতিয়া তো বন্ধুসকল এইডোখৰ পৰা আমি এতিয়া সৰিয়হ ফুল দেখাব নোৱাৰিম সিহঁতেও এইফালে পূৰা গৈ ক'ৰবাত পাই গ'লগৈ আমি আহি এতিয়া এডোখৰ পৰা মানে একদম সীমাত পাই গ'লোঁ এডোখৰ পৰা এতিয়া সৰিয়হ নাই আমি এডোখৰ পৰা এতিয়া ঘৰলৈ যাবগৈ লাগিব এডোখৰ পৰা পূৰা যামগৈ এতিয়া বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে তো সৰিয়হো নাই এডোখৰ পৰা পূৰা নোৱা আছে এডোখৰ পৰা সৰিয়হ নাই যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল ভিডিঅ'টো নতুনকৈ আহিছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি দিব ধন্যবাদ হা সি মানে মোক ভিডিঅ' বনোৱা দেখি পূৰা ৰখি দিছে ৰখি পিনি পূৰা চাই আছে কি বকি আছোঁ বুলি কি হ'ল হাঁহি আছ যে হাঁহিছ হা আহি একদম পূৰা ঘৰৰ ওচৰত পাইছোঁহি আৰু ইয়াত এতিয়া সৰিয়হ দেখি নাপায় আৰু পূৰা এনেকৈ গোটেই ৰাউণ্ডৰ ভিডিঅ' দেখুৱাই দিলেও মানে সৰিয়হ ফুল দেখিব পালে টানি আছে বহুত দূৰত সৰিয়হ ফুল থাকি আহিলে আমি আহি মানে বহুত দূৰত পাই গ'লোহি মানে আমি ঘৰ পাছফালেদি আহিছিলোঁ সেইডোখৰতে আছে আমাৰ ঘৰটো মই দেখাই দিছোঁ তো বন্ধুসকল হয় তাত দেখিছে যে টিংপাত ওলাই আছে এইবিলাক তাতে আছে ঘৰ এতিয়া ঘৰলৈ আহি আছোঁ এতিয়া আছে বহুতখিনি দূৰ আছে তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যি পায় মানে চব কৰি দিব মানে এইফালে সবিতে কিবা এটা কৈ আছে শুনি পোৱা নাই ওচৰলৈ গৈ সুধি আছোঁ তাক সিনো কি কৈ আছে হা কি হ'ল মানুহটো ইমান আগত গৈছ যে